हेलो गाइज আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ঠাইখিনি দেখি গমেই পাইছে যে আজি মই ক'লৈ আহিছোঁ আৰু ভিডিঅ'টো কি হ'বলৈ গৈ আছে। এই ফুলৰ গলিটো দেখি সকলোৱে চিনি পাইছে যে মই ফেঞ্চি বজাৰলৈকেই গৈ আছোঁ। হয়, দুটামান বস্তু কিনিবৰ বাবে গৈছোঁ আৰু আপোনালোককো অকণমান কালেকশ্যন দেখুৱাওঁ। কি কিনিছোঁ সেইবিলাকো লগতে দেখুৱাই যাম। গৰম কিন্তু সাংঘাতিক, সূৰ্যৰ ভল্টেজটো ইমান বাঢ়িছে, তথাপি এই ফুলবিলাক দেখি মনটো ভাল লাগি যায়। আনফালে আকৌ দোকানবিলাকত প্লাষ্টিকৰ মালা ওলাইছে। বিশ্বকৰ্মা পূজা আহি পালে নহয়, সেইবাবে সকলোৱে ভিৰ কৰিছে ধুনীয়া ধুনীয়া মালাবিলাক কিনাৰ বাবে। আমিও দুডালমান কিনি ল'লোঁ। আৰু একেবাৰে ইম্পৰ্টেণ্ট কথাটো হ'ল আজি এখন নতুন দোকানৰ লগত আপোনালোকক চিনাকি কৰাই দিম। দোকানখন ফেঞ্চি বজাৰতে আছে, নামটো হ'ল ভিনা ক্ৰিয়েশ্যনছ। এই দোকানখনত অসমীয়া গহনাৰ লগতে যদি ফেঞ্চি জুৱেলাৰী আপোনাৰ প্ৰয়োজন হয় তেন্তে ল'ব পাৰিব। মই ইয়াৰে কিছুমান কালেকশ্যন দেখুৱাই দিওঁ আপোনালোকক আৰু দোকানখনৰ এড্ৰেছটো ইয়াতে দেখাই দিছোঁ। ফেঞ্চি বজাৰৰ বিজি মাৰ্কেট অৰ্থাৎ মোহন মাৰ্কেটৰ অপজিটত ৩ নম্বৰ ৰেলৱে গেটতে এইখন দোকান আছে। আৰু কালেকশ্যনবিলাক দেখিছেনে, ইমান ভাল লগা, আপোনালোকে আহিলে গম পাব। তথাপিও মই যিমানখিনি পাৰোঁ দেখুৱাইছোঁ। ইয়াত চেইন পাব, ব্ৰেচলেট পাব, ফিংগাৰিং পাব, ইয়াৰিং পাব আৰু বহুত ধুনীয়া ধুনীয়া নেক পিচ আছে কিছুমান, সেইবিলাক আপোনালোকক দেখুৱাই আছোঁ। এইখন দোকানলৈ আহিলে আপোনাৰ পচন্দ নলগাৰ কথাই নাহে। এইকেইটামান পেণ্ডেণ্ট আৰু তাৰ লগত ইয়াৰিংবিলাক আপোনালোকক দেখুৱাই দিছোঁ। খুব ভালকৈ যদিও ভিডিঅ'টো কৰা হোৱা নাই, তথাপি কালেকশ্যনখিনি আপোনালোকে চাব পাৰিব। এইবিলাক হ'ল ইয়াৰিং। সদায় পিন্ধিবৰ বাবে কিছুমান সৰু সৰু ইয়াৰিং আমাক প্ৰয়োজন হয় আৰু তাৰ বাবে মই আপোনালোকক দেখুৱাই দিলোঁ। যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। এইটো কোনো ধৰণৰ প্ৰমোশ্যন ভিডিঅ' নহয়। তেওঁলোকৰ যিখিনি কোৱালিটি থকা জুৱেলাৰী, সেই জুৱেলাৰীখিনি লৈ পেলাই মই সাংঘাতিক ছেটিছফাই আৰু সেইবাবে মই ভিডিঅ'টো দেখুৱালোঁ যাতে আপোনালোকৰো লাভ হয়, আপোনালোকেও ধুনীয়া ধুনীয়া ইয়াৰিংবিলাক ল'ব পাৰে। আৰু মই আপোনালোকলৈ বুলি এনেকৈ ইয়াৰিং দুযোৰমান পিন্ধি দেখাই দিলোঁ। দেখিছেনে কিমান মৰম লাগিছে ইয়াৰিংযোৰ। আৰু দামৰ কথা কওঁ এতিয়া, একেবাৰে ৰিজনেবল প্ৰাইচ হয়। এই ইয়াৰিংবিলাকটো 50-300 মানৰ পৰা ষ্টাৰ্ট হৈ যায় আৰু যিখিনি পাথৰ দেখিছে জিলিকি থকা সেইখিনি হ'ল আমেৰিকান ডায়মণ্ড। অফাৰ পাই মই বহুত কিবা কিবি কিনি দিলোঁ। পূজাৰ বতৰ আহিছে যিহেতুকে তেওঁলোকৰ অফাৰো চলি আছে। এই যে চেইনডাল আৰু লকেটটো দেখিছে লগত ইয়াৰিংযোৰ, সেই ছেটটোৰ লগত আপোনালোকৰ এই খাৰুযোৰ ফ্ৰী দিছে, অৰ্থাৎ আমাৰ ভাষাত বালা বুলি কয়। এইটো ফ্ৰী আহি আছে, যদি বিচাৰে ল'ব পাৰিব। আৰু এইফালে আহিল আপোনাৰ ব্ৰেচলেটসমূহ, ইমান ধুনীয়া লাগিছে নহয় জানো। আৰু লগত আহিল নেক পিচ, ইয়াৰিং, এনেকুৱা ছেট কেইটামান আপোনালোকক দেখুৱাই দিছোঁ। তাৰপিছতে ইমান গৰমত থাকিব নোৱাৰি চ'দা পানীকে ল'লোঁ আৰু ইমান ঠাণ্ডা পৰিছে। তাৰপিছতে আহিলোঁ আমি মছজিদ গলিলৈকে। আৰু মছজিদ গলি এই দোকানখনটো সকলোৱে আজিকালি গমেই পায়, ইয়াতে সকলোবিলাক বস্তু পোৱা যায় আৰু ইমান কালেকশ্যন আছে, কোনটো লওঁ কোনটো নলওঁ তেনেকুৱা হৈ যায়। আৰু এইফালে এইকেইটাতো দেখিছেই, ধুনীয়া ধুনীয়া ঘৰবিলাকত যে সজাই থোৱা দেখোঁ, এইবোৰেই হয়। এইবোৰ দেখিলে যে মনটো ৰাখিবই নোৱাৰোঁ, এনেকুৱা লাগে যে গোটেইকেইটাই লৈ লওঁ। তাৰপিছতে আহিলোঁ বেগৰ কালেকশ্যনলৈকে। ইয়াতে বহুতকেইটা ব্ৰেণ্ডৰ ফাৰ্ষ্ট কপি পোৱা যায়। হেণ্ডবেগ লাগিলেও ইয়াতে পাব, স্লিং লাগিলেও পাব, বেকপেক লাগিলেও পাব। মুঠতে আপুনি বিচৰা সকলো ধৰণৰ আৰু বহুত ধুনীয়া ধুনীয়া ডিজাইনৰ বেগ পাব। ডিজাইনবিলাক ধুনীয়া হ'ল বুলি দামবিলাক বহুত বেছি নহয় আকৌ, 300-400 মানৰ পৰা আৰম্ভ হৈ যায়। যদি বেগ লোৱা চখ আছে তেন্তে ইয়াৰ পৰাতো ভালেখিনি কালেকশ্যন ল'ব পাৰিব। আৰু মই দুখনমান বেগ ইমান পচন্দ হ'ল যে আপোনালোকক এনেকৈ লৈ পেলাই দেখাই দিছোঁ। কেনেকুৱা লাগিছে জনাব দেই। এইফালে আকৌ এইকেইখন বেগ দেখি পেলাই ভাল লাগিল। মাহঁতে লোৱা বেগবিলাক ইয়াতে খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে। মই অৱশ্যে এনেকুৱা বেগ নলওঁ, কালেকশ্যন কিন্তু একেবাৰে সাংঘাতিক মানিব লাগিব। নেক্সট আহিলোঁ চেণ্ডেল চাবলৈকে। কেনেকুৱা চেণ্ডেল লাগিব আপোনাক, যেনেকুৱা লাগে তেনেকুৱাই পাব। ফ্লেট চেণ্ডেল কেইযোৰ খুব ধুনীয়া, বেলেগ বেলেগ ডিজাইনৰ আছে আৰু বহুত কালাৰ আছে। মুঠতে ভেৰাইটি বহুত বুলি ক'ব পাৰি। আকৌ ইয়াৰ লগতে আছে হিল, পামচু, ক্লকছ। সেই একেখন দোকানতে এই পুতলাকেইটালৈকে চকুত পৰিল। ওচৰলৈকে আহি চাই গম পালোঁ যে এইকেইটা চাবি ৰিং হয় আৰু ইমান ধুনীয়া লাগিল। মুঠতে এৰি আহিব পৰা বিধৰ নহয় আৰু। বাকী তাত থকা কালেকশ্যনবিলাকো অকণমান ভিডিঅ' কৰি ল'লোঁ যাতে আপোনালোকক ভালদৰে দেখুৱাব পাৰোঁ। আৰু কেতিয়াবা যদি আপোনালোকে এদিনীয়াকৈ বজাৰলৈকে আহে তেন্তে এই দোকানখনত যাব পাৰিব। আৰু ইয়াৰ কালেকশ্যনবিলাক বহুত বেছি ধুনীয়া হয়, যিহেতু এইখন অকণমান মেইন ৰাস্তাত নহয় পেলাই ভিতৰতে হয়, গতিকে সকলোৱে হয়তো নাজানিবও পাৰে। মই অকণমান দেখুৱাই দিলোঁ। মছজিদ গলিত আছেই যিহেতুকে মই কৈছোঁ আগতে, মছজিদ গলিৰ একেবাৰে পিছৰ ফালে আছে, আপোনালোকে আহিলে দেখাই পাব। আৰু এই শ্ব'পিচ কেইটা ইমান মৰম লাগিছে, ইমান কিউট লাগিছে। আপোনালোকৰ বাৰু এই ভেৰাইটিবিলাক দেখি পেলাই কেনেকুৱা লাগিছে, এইটো লওঁ সেইটো লওঁ তেনেকুৱা লাগিছেনে? মোৰ কিন্তু খুব তেনেকুৱা হয়।
আকৌ এই সৰু সৰু বেগকেইটালৈকে চাওকচোন, গোটেইকেইটাই ভাল লাগে, এটাও এনেকৈ ক'ব নোৱাৰি যে এইটো পচন্দ হোৱা নাই। তাৰপিছতে এইটো দেখি কাৰ কাৰ সৰুকাললৈকে মনত পৰিছে। আমি সৰু থাকোঁতে পূজা আহিলে বা ৰাস আহিলে মোবাইল কেইটামান যে গান বাজি থকা কিনিছিলোঁ, বাৰ্বি অঁকা থকা, ঠিক তেনেকুৱাই হয় এইটো দেখি পেলাই খুব ভাল লাগিল আৰু মই লগতে বজায়ো চালোঁ। এইখন দোকানৰে ইয়াৰিং ছেকশ্যনটোলৈকে গ'লোঁ আৰু তাত মই দুযোৰ ইয়াৰিং ল'লোঁ। ইমান ধুনীয়া লাগিছিলে, ইমানবোৰৰ লগত কাপোৰো আছিলে, কিন্তু মই কাপোৰ নিজেই চোৱা নাই, গতিকে ভিডিঅ' কৰাও নহ'ল। আৰু একেবাৰে শেষত ফেঞ্চিত আহি যদি লক্ষী কেবিনৰ পৰা আমি চিঙৰা আৰু গাখীৰ দিয়া চাহকাপ নাখাওঁ কেনেকৈ হ'ব। এইটোতো আহিবই লাগিব, খাবই লাগিব, যিমানেই ৰ'দ নাথাকক, যিমানেই গৰম নাথাকক, চাহকাপ মেইন। আজিৰ ভিডিঅ'টোত ফেঞ্চি বজাৰৰ ৰীনা ক্ৰিয়েশ্যনছ আৰু MS বেগ হাউচ ভালদৰে দেখুৱালোঁ। আপোনালোকে কেনেকুৱা পালে জনাব আৰু আপোনালোক প্ৰত্যেকগৰাকীলৈ মই ধন্যবাদ জনালোঁ। মোৰ ইউটিউবৰ যাত্ৰাটোত বহুত বেছি সহায় কৰিছে আৰু ভ্ৰান্তিবিলাক দেখুৱাই যাব আৰু সদায় মৰম দি যাব। ধন্যবাদ।